নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব চাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল ডিমা হাছাও জিলাত নতুনকৈ 31টা গ্ৰেজুৱেট টিচাৰ পদ মুকলি হৈছে। আজিৰ ভিডিঅ'টিত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম। ক'ত এপ্লাই কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি লাগে, চেলাৰী কিমান দিয়া আছে, লাষ্ট ডেট কিমান, গোটেইখিনি বিষয়বস্তু আলোচনা কৰাৰ চেষ্টা কৰিম। চ' পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল ইয়াত চাব পাৰে অফিচত বা ইন্সপেক্টৰ অফ স্কুলছ ডিমা হাছাও ডিষ্ট্ৰিক্ট চাৰ্কল হাফলঙৰ ফালৰ পৰা এডভাৰটাইজমেণ্টখন ওলাইছে। ইয়াত প্ৰথমে দিয়া আছে চিৰিয়েল নম্বৰ 1ত আছে নেম অফ দ্য পোষ্ট এছিষ্টেণ্ট টিচাৰ গ্ৰেজুৱেটৰ বাবে পদ মুকলি হৈছে। টোটেল পোষ্ট আছে 26টা ইয়াৰ বাবে। পে বেণ্ড দিয়া আছে 14,000 to 70,000 লৈকে, লগতে গেট পে দিয়া আছে 8,700 rupees। তাৰপিছত মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াৰ বাবে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে B.ed নতুবা B.ed ডিগ্ৰী কৰা হ'ব লাগিব। তেনেকৈ চিৰিয়েল নম্বৰ 2 দিয়া আছে এছিষ্টেণ্ট টিচাৰ ছায়েন্স ৰয়েলৰ বাবে পদ মুকলি হৈছে। 5টা পদ আছে টোটেল ইয়াৰ বাবে চেলাৰী দিয়া আছে পে বেণ্ড 14,000 to 70,000 লৈকে, লগতে গ্ৰেড পে 8,700 rupees। তাৰপিছত মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াৰ বাবে BSc ৰয়েল কৰা হ'ব লাগিব, লগতে B.ed নতুবা B.ed ডিগ্ৰী কৰা হ'ব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ এজ দিয়া আছে 1 জানুৱাৰী 2025 চনৰ ভিতৰত মিনিমাম 18 বছৰ হ'ব লাগিব, তেনেকৈ মেক্সিমাম 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। অৱশ্যে ইয়াত কিছুমান এজ ৰিলেক্সেশ্যন দিয়া আছে, যেনে এক্স ছাৰ্ভিচমেনৰ বাবে 42 years লৈকে বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া আছে, তেনেকৈ OBC MOBCৰ বাবে 43 years লৈকে। তাৰপিছত SC STP আৰু STHৰ বাবে 45 years লৈকে বয়সৰ ৰেহাই দিয়া হৈছে, তেনেকৈ PWD প্ৰাৰ্থীৰ বাবে 50 years লৈকে বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। ইয়াত চিলেকশ্যন প্ৰচেছটো দিয়া আছে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব বুলি ইয়াত কোৱা হৈছে, মেৰিট লিষ্ট অনুসৰি চিলেকশ্যন কৰাব বুলি ইয়াত কোৱা হৈছে। তাৰপিছত শেষত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন হ'ব বুলি ইয়াত কোৱা হৈছে। তাৰপিছত কেনেকৈ এপ্লাই কৰিব, হাউ টু এপ্লাই, ইয়াত আপোনালোকক দিয়া আছে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মত এপ্লাই কৰিব লাগিব, আৰু লগতে এপ্লিকেশ্যন ফি 10 টকাৰ ক'ড ফি ষ্টাম্প আপোনালোকে পে' কৰিব লাগিব। এপ্লাই কৰোঁতে আপোনালোকে ডকুমেণ্টছ কিছুমান ইয়াৰ লগত গাঁঠি দিব লাগিব, যেনে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, তেনেকৈ B.edৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, তাৰপাছত PRC কাষ্ট EWS চাৰ্টিফিকেট যদি প্ৰযোজ্য হয়, তাৰপাছত 2টা পাছপোৰ্ট ছাইজ ফটো, তেনেকৈ এজ প্ৰুফৰ বাবে এডমিট কাৰ্ড। লগতে ইয়াত কোৱা হৈছে মোবাইল নাম্বাৰটো মেনশ্যন কৰিবলৈ কোৱা হৈছে এপ্লিকেশ্যন ফৰ্মত। তাৰপিছত আপোনালোকে ফৰ্ম ফিল আপ কৰি ফৰ্মখন আপোনালোকে নিজে গৈ জমা দিব লাগিব অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ ডিমা হাছাও ডিষ্ট্ৰিক্ট চাৰ্কল হাফলং, এইটো এড্ৰেছত আপোনালোকে নিজে গৈ জমা দিব লাগিব। ইয়াত স্পষ্টকৈ লিখা আছে এপ্লিকেশ্যন বাই পোষ্ট চেল নট বি একচেপ্টেড, অৰ্থাৎ আপোনালোকে যদি বাই পোষ্ট এপ্লিকেশ্যনখন পঠিয়ায় তেন্তে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব। আপোনালোকে নিজে গৈ জমা দিব লাগিব অফিচ আৱাৰ্ছত। টাইমটো দিয়া আছে 26 আগষ্টৰ পৰা 6 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে অফিচ আৱাৰ্ছ গৈ নিজে তাত গৈ জমা দিব লাগিব। এড্ৰেছটো মই আপোনালোকক আৰু এবাৰ জনাই দিছোঁ, অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ ডিমা হাছাও ডিষ্ট্ৰিক্ট চাৰ্কল হাফলং, এইটো এড্ৰেছত আপোনালোকে নিজে গৈ জমা দি থৈ আহিব পাৰিব। এইখিনিতে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে চাকৰিৰ আপডেটবোৰ এনেকৈ ৰেগুলাৰলি পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, কিয়নো আমি ৰেগুলাৰলি চাকৰিৰ এনেকৈ আপডেটবোৰ দি থাকোঁ। চ' বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব, মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। লগ পাম কাইলৈ নতুন এটা চাকৰিৰ খবৰৰ সৈতে। বাই বাই।